মহোদয় আৰু ইয়াত ডাইচত থকা ডিষ্টিংগুইশ্ড গেষ্ট মোৰ বন্ধুসকল মাই চিষ্টাৰ্ছ ব্ৰাদাৰ্ছ এণ্ড ফ্ৰেণ্ডছ মই ইয়াত কোকৰাঝাৰত 6 বছৰ থাকিছিলোঁ হয় কিন্তু ভাষা শিকাটো খুব শ্ল' সেইকাৰণে বড়ো ভাষা নাজানো অলপ এটা দুটা শব্দ জানো কিন্তু সেইটো নচলিব সেইকাৰণে অসমীয়াতে ক'ব লাগিব ময়ো অসমীয়াও ভালকৈ নাজানো কিন্তু কাৰণ মোৰ নাজানিলেও ইমান লাজ কৰিবলৈ নাই কাৰণ মোৰ ভাষা নহয় অসমীয়া সেইকাৰণে লাজ কৰিবলৈ নাই দেখিছে মই ইয়াত চিফ গেষ্ট হিচাপে স্পীচ দিবলৈ আহিছোঁ কিন্তু কিতাপহে আনিলোঁ স্কুল কলেজ নিচিনা আপোনালোকে ভাবিব কি মানুহ এইটো কৰিলে বুলি কিন্তু কথাটো এনেকুৱা হৈছে আমাৰ কাৰ্বি আংলঙতো আমাৰ পলিটিকেল লিডাৰ্ছসকলে বা ছ'চিয়েল লিডাৰ্ছসকলেও এনেই কৈ থাকে কথাটো বেচিছ নথকাকৈ কিতাপত লিখা আছেনে নাই আইনত লিখা আছেনে নাই সেইটো নজনাকৈ আমি কৈ থাকোঁ কিন্তু যি কৰিলেও লাষ্টত আপুনি বা আমি আইনৰ ওপৰতে নিৰ্ভৰ কৰিব লাগে আমি এতিয়া উই ৱান্ট বড়োলেণ্ড বুলি কৈছোঁ উই ৱান্ট জাষ্টিছ বুলি কৈছোঁ কাৰণ আমি ক'ব পাৰোঁ কাৰণ এই ইণ্ডিয়া কনষ্টিটিউশ্যনত আৰ্টিকল 2 আৰু 3 তাতে লিখা আছে যে আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে ইচ্ছা হ'লে যেতিয়া দেখিব কৰিব লাগে বুলি ভাবে তেতিয়াহ'লে নতুন ষ্টেট নতুন ৰাজ্য গঠন কৰিব পাৰে বুলি ইয়াতে লিখা আছে সেইকাৰণে আমি কৈছোঁ আমাৰ ডিমাণ্ড লিগেল ডিমাণ্ড নহয় জানো এইটো সঁচা হয় কনষ্টিটিউশ্যনেল ডিমাণ্ড আচলতে নট অনলি লিগেল বাট কনষ্টিটিউশ্যনেল ডিমাণ্ড কনষ্টিটিউশ্যন বুলি ক'লে এই এটা দেশত আটাইতকৈ ডাঙৰ ল' এইটোৰ ওপৰতেহে যি ল' বনাব লাগে আমাৰ পাৰ্লিয়ামেণ্টে ষ্টেটে আমাৰ কাউন্সিলে এইটোৰ ওপৰত নিৰ্ভৰ কৰিহে আইনবোৰ বনায় বাহিৰত কৰিব নোৱাৰে এইটো আটাইতকৈ ডাঙৰ কনষ্টিটিউশ্যন বুলি ক'লে সংবিধান বুলি ক'লে কি কয় আমি সংবিধান ভালকৈ নাজানিছিলোঁ কনষ্টিটিউশ্যন বুলি ক'লে দেশ গঠন কৰিবলৈ legal frame it is a legal framework for constructing or building a country এইটো হে ডেফিনিশ্যন এইটো সংজ্ঞা বুলি কয় ডেফিনিশ্যন না সংজ্ঞা ডেফিনিশ্যন সংজ্ঞা হৈছে যে কনষ্টিটিউশ্যন ইজ এ লিগেল ফ্ৰেমৱৰ্ক ফৰ কনষ্ট্ৰাক্টিং অৰ বিল্ডিং এ কাণ্ট্ৰি এতিয়া আসল বস্তুটো আনিলে তেতিয়াহ'লে এইটো ছিক্স শিডিউলটো এটা ইয়াত লিখা আছে মই এনেই কৈ থাকিলেতো মানুহে ভাব কাথাৰ আহি পেলাই কৈ যা কথা কৈছে নহয় জানো কোনোবা ভাবিব পাৰে সেইকাৰণে পঢ়ি দিম ইয়াতে মই লিখা নহয় এইটো সুপ্ৰিম কোৰ্ট জাষ্টিছে লিখিছে ছিক্স শিডিউল টু দ্য কনষ্টিটিউশ্যন is a mini constitution governing the administration of tribal areas of northeastern part of our country. তার মানে এইটো ইন্ডিয়া কনষ্টিটিউশ্যন এইটো আমাৰ বড়োলেণ্ডৰ কনষ্টিটিউশ্যন আপোনালোকে গম পালে নে নাই এইটো বহুতে বোধহয় নাজানে বোধহয় ছিক্স শিডিউল পৰাই আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বনাইছে কিন্তু ছিক্স শিডিউলটো বোধহয় দেখাই নাই বহুতে
হয় নে নহয় আৰু এইটো কিনিবলৈ গুৱাহাটীতো কেতিয়াবা কেতিয়াবা নাপায় আমাৰ এই আমাজনত যদি বিচাৰে তেতিয়াহ'লে পাব পাৰে 6 দিনৰ ভিতৰত কিন্তু এইটো লিমিটেড কপি আমাক পঢ়িবলৈ নিদিয়ে মানুহে পাৰিলে এইটো চব লুকাই দিব কিছুমান মানুহে কিন্তু আমি য'ত কৃপা কৰি পেলাই লৈ আনিলো এইটো হ'ল 6th schedule to the constitution সেইকাৰণে district or area বুলি ক'ব লাগে autonomous area আৰু এই autonomous area গভৰ্ণ কৰিবলৈ অসমীয়াত কি কয় শাসন কৰিবলৈ autonomous council বনাইছে autonomous council কেনেকৈ শাসন কৰিব তেওঁলোকে অকল autonomous council বুলি ক'লে এটা মাত্ৰ এটা মেল এটা মিটিং কৰা ঠাই আৰু মানুহ ক'ত থাকিব তাত সেইটোৱে ডাঙৰ কথা তাত বহিব সেই মেলত এইটোহে ডাঙৰ কথা সেইকাৰণে মেলত কোনে বহাব এইটো কনষ্টিটিউশ্যন মিনি কনষ্টিটিউশ্যনত ধাৰা paragraph 2 sub paragraph 7 ধাৰা নম্বৰ 2 আৰু সৰু ধাৰা মিনি ধাৰা তাৰ ক্লজ বুলি ক'ব পাৰিব বা সাব পেৰাগ্ৰাফ বুলি ক'ব পাৰিব এইটো হয় 7 আৰু 6 তাতে লিখা আছে তাত কি লিখিছে যে আপোনালোকৰ অট'নমাছ এৰিয়াটো শাসন কৰিবলৈ অট'নমাছ কাউন্সিল গঠন কৰিছে এই অট'নমাছ গঠন কৰিছে paragraph 1 মতে আৰু অট'নমাছ কাউন্সিলটো গঠন কৰিছে paragraph 2 sub paragraph 1 মতে কৰিছে আৰু কেনেকৈ কৰিব এইটো মানুহটো তেতিয়াহ'লে বিচাৰিব লাগিব তেতিয়াহ'লে কি ইয়াত লিখিছে এইটো পলিটি কি কয় ল অফ ইলেকশ্যন এইটো এইটো ল ৰিলেটিং টু ইলেকশ্যন এইটো ইলেকশ্যন বুলি ক'লে আমাৰ মানুহে কি কয় কি ভাবে আপোনালোকৰ ইয়াত গাঁৱৰটো তেনেকুৱা হয় মই দেখিছোঁ আৰু আমাৰ কাৰ্বি আংলংটো অলপ বেছি হয় ইলেকশ্যন বুলি ক'লে আমি ভাবোঁ এইটো গাহৰি মাংস খাব লাগিব 2 পিচ মান আৰু 100 টকামান পাব লাগিব আৰু অলপমান পাৰিলে মদ অলপমান খাব পাৰিব লাগিব এইটো ইলেকশ্যন আমি সেইটো ইলেকশ্যন বুলি কওঁ হয়নে নহয় আৰু কেণ্ডিডেটসকলৰ পৰা বহুত টকা খুজিব আমাৰ ঘৰ ইলেকশ্যন হ'লে মানুহ এনেকে খোজ কাঢ়িবলৈ জেগাই নাপায় এনেকুৱা হয় কি কৰিব 20 টকামান লাগে 50 টকা লাগে এইটো ঘৰ গাঁৱৰ পৰা আহোঁতে বোধ হয় 100 টকা খৰচ কৰিছে মোৰ পৰা 20 টকা খৰচ খুজিব বুজিছো এনেকুৱা সেইটো আমাৰ কিন্তু এই ইলেকশ্যন ল অফ ইলেকশ্যনত কৈছে ল অফ ইলেকশ্যন মানে যে আটাইতকৈ ভাল মানুহ আটাইতকৈ জনা মানুহ বাছনি কৰি এই কাউন্সিলত বহাবলৈ তাতে বহি পেলাই অকল বহা নহয় বহি পেলাই টোপনি হৈ থাকিলে নহ'ব কাম কৰিব লাগিব তেওঁ ডিবেট কৰিব লাগিব ডিবেট অসমীয়াটো কি কয় পাহৰি থাকিলে তৰ্ক কৰিব জানিব লাগিব আৰু লিখিব জানিব লাগিব সেই মানুহজনক তেনেকুৱা মানুহকহে আমি ইলেকশ্যনত জিকিবলৈ দিব লাগে কিন্তু এতিয়া আমি কি কৰোঁ যিজনে গাহৰি মাংস দিব পাৰে যিজনে 500 টকামান দিব পাৰে যিজনে অলপমান 1 কাপমান মদ দিব পাৰে আৰু তামোল দিব পাৰে এই তাকে আমি ভাল মানুহ বুলি পেলাই ইলেকশ্যনত জিকিবলৈ দিওঁ লাষ্টত কি হয় আমাৰ কাৰ্বি আংলঙত এতিয়া আমাৰ CM EM সকলে পিয়ন এপইণ্ট কৰিবলৈ শক্তি নাই পাৱাৰ নাই sweepers
ঝাৰুৱালা এপইণ্ট কৰিবলৈ কাম দিবলৈ শক্তি নাই এতিয়া কি কৰিলে আসাম গভৰ্ণমেণ্টে এটা আইন বনাই দিলে এইটো ডাইৰেক্ট ৰিক্ৰুটমেণ্ট Assam Direct Recruitment Commissions for analogous posts in Class 3 and Class 4, 2021. এই তাত লিখিছে This act will extend to the whole of Assam. সেইকাৰণে বড়োলেণ্ড ওপৰতো এইটো আছে এইটো কভাৰ কৰিছে সেইকাৰণে আমাৰ ইয়াত CM EM সকলো আমাৰ চিফ সকলো তেওঁলোকৰ শক্তি নাই পিয়ন এপইণ্ট কৰিবলৈ আৰু যদি পিয়ন এপইণ্ট কৰিব লৈ যা শক্তি নাই গুৱাহাটীতহে এতিয়া এপইণ্ট কৰিব তাতেহে বাছনি কৰিব এপইণ্টমেণ্ট নহয় ইয়াতে দিব পাৰে শ্বহীদসকল ল'ব কিন্তু কাক এপইণ্ট কৰিব লাগে এইটো আসাম গভৰ্ণমেণ্ট দিছপুৰতে ক'ব কোন মানুহজনক ঝাৰু ধৰিবলৈ দিব লাগে আমাৰ BTC এৰিয়া অফিচত সেইটো দিছপুৰতহে বাছনি কৰিব কৰি আছে এই কেইদিনমান আগতে টেষ্ট বহা হ'ল নহয় জানো আৰু কাৰ্বি আংলঙত 90% নন ট্ৰাইবেল সকলেহে এপ্লিকেশ্যন দি পেলাই টেষ্টটো লৈছে আৰু বেছিভাগে গুৱাহাটীৰ পৰাহে হয় জালুকবাৰী কাৰ কনষ্টিটুৱেঞ্চি জানে আপোনালোকে আমাৰ চিফ মিনিষ্টাৰৰ সেইকাৰণে মাষ্টৰ যিমান আছে জালুকবাৰীৰ পৰা আহে এই পৰীক্ষাত টেটো যেনেকৈ পাছ কৰে আমি বিশ্বাস কৰিব পাৰিম নেকি বিশ্বাস কৰোঁ নেকি যে জালুকবাৰীহে আটাইতকৈ চোকা মানুহ আছে এইটো মিছা কথা নহয় জানো তেওঁলোকক পাছ কৰিবলৈ দিছে আৰু তাত মাষ্টৰ কাম কৰিবলৈ দিছে তেওঁলোকে কি কৰিব জংঘলত মাষ্টৰ একদম ইণ্টেৰিয়ৰ এৰিয়া সেইকাৰণে আমাৰ কাৰ্বি ল'ৰা ছোৱালীসকলক মাহেকত ৩,০০০ দি পেলাই তাতে হায়াৰ টিচাৰ ৰাখি পেলাই তেওঁলোকে নিজেতো চব গুৱাহাটীত ঘৰতে আছে তেওঁলোকে বেলেগ কাম কৰিছে ইয়াত স্কুলবিলাক চব বন্ধ ল'ৰা ছোৱালীয়ে ফুৰি থাকে গাঁৱত একো কাম নাই একো পঢ়িবলৈ একো নাই আমি এনেকুৱা চিটুৱেশ্যন এতিয়া আৰু কিন্তু এই টকাবোৰ যে এই নন ট্ৰাইবেল সকলেহে ইয়াত কাম কৰিছে 6 শিডিউল মতে ইয়াত paragraph 20 লিখা আছে যে এইটো ট্ৰাইবেল এৰিয়া বুলি কৈছে আমি ইণ্ডিয়াৰ ভিতৰত আছো সেইকাৰণে আমাক ট্ৰাইবেল কাণ্ট্ৰি বুলি ট্ৰাইবেল নেশ্যন বুলি নকয় আমি ইণ্ডিয়াৰ ভিতৰত আছো সেইকাৰণে আমাৰ ট্ৰাইবেল এৰিয়া বুলি কয় এইটো ট্ৰাইবেল এৰিয়া মাত্ৰ ট্ৰাইবেল সকলৰ কাৰণে 100% টিচাৰ হয় পিয়ন হয় যি হওক যিমান চাকৰি আছে 100% আমাৰ ট্ৰাইবেল মানুহে পাব লাগে বুলি ইয়াত লিখিছে কিন্তু ইয়াত কি কৰিছে এই আসাম শিডিউল কাষ্ট শিডিউল ট্ৰাইব ৰিজাৰ্ভেশ্যন অফ পোষ্ট এণ্ড ভেকেঞ্চিজ এক্ট 1978 এইটো তাতটো কি লিখিলে ইট এক্সটেন্ডছ টু দ্য হোল অফ আসাম বুলি লিখিলে আমাৰ MLA বিলাক যেতিয়া এইবিলাক ল বনাইছিল এই 2021 ল ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ল যেতিয়া বনাইছিল আমাৰ MLA সকলে কিয় চুপচাপ থাকিছে এছেম্বলিত তেওঁলোকে ক'ব লাগিছিল যে এইটো ইট এক্সটেন্ডছ টু দ্য হোল অফ আসাম বুলি মাত্ৰ ক'ব নালাগে ইট এক্সটেন্ডছ টু দ্য হোল অফ আসাম এক্সেপ্ট দ্য এৰিয়াজ গভৰ্নড বাই 6 শিডিউল বুলি ক'ব লাগিছিল এইটো নকলে বাৰু এইটো নকলে বাকী আছে আকৌ কৰিবলৈ paragraph 12 paragraphত লিখা আছে যিমান ষ্টেট গভৰ্ণমেণ্ট ইণ্ডিয়া গভৰ্ণমেণ্ট আইন বনাব সেই আইনবোৰ 6 শিডিউল এৰিয়া হলে কাউন্সিল সকলে সেইটো আকৌ মডিফাই কৰি অল্টাৰ কৰি অলপমান চেঞ্জ কৰি আমাৰ কাৰণে যিটো ভাল হয় সেইটো চেঞ্জ কৰি পেলাই
আইন বনাই দিব লাগে বুলি তাত লিখা আছে 12 পেৰাগ্ৰাফত আমাৰ কাউন্সিলত ইয়াত ব্ৰিটিছ কোনোবা কথা পাতিছেনে এইবোৰ বোধ হয় কথা পাতাই নাই নহয় জানো ডিছকাছ কৰা নাই এইবোৰ বোধ হয় পেৰাগ্ৰাফ 12 পেৰাগ্ৰাফ আছে নে নাই সেইটো বোধ হয় বহুতে নাজানে আৰু 6 শিডিউলটো ক'ত আছে নে নাই বুলিও বোধ হয় নাজানে নহয় জানো কিন্তু আমি বিটিচি বড়োসকলে এই 6 শিডিউলৰ ওপৰতহে থিয় হৈ আছো কিন্তু আমি ক'ত থিয় হৈ আছো আমি নাজানো এইটো ভাল হ'বনে এনেকুৱাটো আমি ক'ত থিয় হৈ আছো সেইটো জানিব লাগিব প্ৰথমতে যদি নাজানো আমি যদি বালিৰ ওপৰত নদীৰ ওচৰত বহো কোনোবা বা আমি যদি ক'ত বহো নাজানো তেতিয়াহ'লে কোনোবাই গাজা পুছ কৰি পেলাই এইটো পৰি যাব মানুহটো আমাৰ বিটিচি পৰি যাব কোনোবা পুছ কৰিব সেইকাৰণে কি কৰিলে আমাৰ MOF কাৰ্বি আংলঙত MOF 2021 September 4 সহি কৰিলে তাত কি কৰিলে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল মেনেজমেণ্ট আৰু এডমিনিষ্ট্ৰেশ্যনটো ডেপুটি কমিশ্যনাৰে কৰিব বোধ হয় ইয়াতো কৰিছে তেনেকুৱা বোধ হয় ইয়াতেহে আগত কৰিছে আচলতে তাৰ পাছত আমাৰ কাৰ্বি আংলং কৰিলে আমি এইটো অপ'জ কৰি আছো কিয় অপ'জ কৰিছো মই জানো ডিচিটো কি কৰে মই ডিচি আছিলো 7.5 বছৰ সেই সময়ত আমি কি কৰো মই কিবা যদি বন্ধুবলীয়া কথা আছে ফাইলত বা কাম কৰা সময়ত তেতিয়াহ'লে লগে লগে চিফ মিনিষ্টাৰক আমি টেলিফোন কৰোঁ যেতিয়া ডিচিয়ে টেলিফোন কৰে চিফ মিনিষ্টাৰ মই নধৰো বুলি কেতিয়াও নকয় এইটো ধৰিবই লাগিব কিয় ধৰে চিফ মিনিষ্টাৰে ইমান ডিচি কিয় ভাল পায় ভাল পোৱাটো নহয় ভাল পোৱা কথা নহয় কিন্তু আইন মতে ডিচিয়ে যি চিফ মিনিষ্টাৰে কৰিবলৈ ইচ্ছা আছে ডিচিয়ে কৰে এইকাৰণে এতিয়া যেতিয়া ডিচিয়ে এডমিনিষ্টাৰ কৰিব বিটিচি বা কাৰ্বি আংলং BTR বুলি কয় হ'বলা বা কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিচিয়ে CMক নুসুধে সুধিবলৈ দৰকাৰ নাই তেওঁ চিফ মিনিষ্টাৰকহে সুধিব এইটো এতিয়া কি হ'ব তাৰ মানে আমাৰ কাৰ্বি আংলং অট'নমাছ পাৱাৰটো আছাম গভৰ্ণমেণ্টলৈ গুচি গ'ল BTRৰ অট'নমাছ মানে কি আকৌ অট মানে আমি নিজে নিজস্ব অট'নমাছ আমি নিজৰ পাৱাৰে কৰিব পৰা কামটো এতিয়া আছাম গভৰ্ণমেণ্টে কৰিব আমাৰ কি অট'নমি আছে নাই আমাৰ অট'নমি নাই কিন্তু এই অট'নমি পাবলৈ আমাৰ ইমান মানুহ মৰি গ'ল নহয় জানো মৰিবলগীয়া হৈছিল তেতিয়াহ'লে এতিয়াতো আমাৰ পাৱাৰ গোটেইখিনি এডমিনিষ্ট্ৰেশ্যন আকৌ দি দিলে যেতিয়া BLT একৰ্ড সহি কৰিলে তেতিয়া এটা পইণ্টত বোধ হয় 2.5 নেকি পইণ্টত তাত লিখিছে যে ইলেকশ্যন অফ দ্য কাউন্সিল আৰু বড়োলেণ্ড কাউন্সিলৰ ভোটাৰ লিষ্টটো আছাম ষ্টেট ইলেকশ্যন কমিশ্যনাৰহে বনাব আছাম ষ্টেট ইলেকশ্যন কমিশ্যনাৰটো কোন এইটো পঞ্চায়ত ইয়াত কি কৈছে মই এনেকে জীয়াই কাঠাই ইয়াত চিঞনি থাকিলে নহ'ব নহয় ইয়াত চাব লাগিব আইনত কি লিখিছে পঞ্চায়ত আইনত লিখিছে সেকশন 1 ক্লজ 2 লিখিছে it shall extend to the whole of Assam in the rural area except the autonomous district under the 6th schedule আৰু তাৰ মানে BTC এৰিয়া আমাৰ আছাম ষ্টেট ইলেকশ্যন কমিশ্যনে একো শক্তি নাই ইয়াত ইলেকশ্যন পাতিবলৈ তাৰ শক্তি নাই পাৱাৰ নাই ৰাইট নাই যেতিয়া আছাম ষ্টেট ইলেকশ্যন কমিশ্যনাৰে
BTC বৰ্ডাৰ সোমোৱাৰ লগে লগে তেওঁ মাত্ৰ অৰ্ডিনেৰী মানুহ, তেওঁ কমিশ্যনাৰো নহয়। বুজিছেনে নাই? বুজিছেতো? তেতিয়াহ'লে আমিতো এতিয়া 15 বছৰ নে 20 বছৰমান তাকে বনাবলৈ দি আছে নহয় জানো? এইটো বনাবলৈ ইলেকশ্যন কণ্ডাক্ট কৰিবলৈ তাকে দি থকা কাৰণত এতিয়া লাষ্টত আমি কি কৰিলো, এতিয়া চুইপাৰো আমি এপইণ্ট কৰিব নোৱাৰো, এনেকা হৈ গ'ল। আমি জানো আমাৰ ষ্টেট গভৰ্ণমেণ্ট, ইণ্ডিয়া গভৰ্ণমেণ্টে জানে, তেওঁলোকে চালাক আছে। IAS মানুহ তাত ভৰ্তি, ডাইৰেক্ট IAS চালাক আছে তেওঁলোকে। ক'ত কি কৰিব লাগে জানে। আমাক লৈ পেলাই আমাৰ নিজৰ পাৱাৰটো আমি কাটি দিলো। সেইটো মাছৰ তেলেৰে মাছ ভাজা, হয়নে নহয়? বহুতে বোধহয় বুজা নাই। আৰু এইবিলাক বুজাবলৈতো চেমিনাৰ লাগিব। 20 জন 30 জন মান হলে হ'ব, 100 জন মান হলে হ'ব। 100 জনটো বেছি হৈছে, 50 জন মান হলে হ'ব। ডাঙৰ লিডাৰ বিলাক তেওঁলোকেহে কৰিব লাগিব। মই ইংৰাজীত লিখি পেলাই আমাৰ বসুমতাৰী এজন ডাঙৰ অফিচাৰক, ৰিটায়াৰ্ড ডাঙৰ IRS ডাঙৰ অফিচাৰক, IAS অফিচাৰক মই দিছিলোঁ বড়ো ভাষাত ট্ৰান্সলেট কৰিবলৈ দিব লাগে বুলি। কিন্তু এইটো আইনটো ট্ৰান্সলেট কৰিবলৈ বৰ টান, সেইকাৰণে বোধহয় কৰিব পৰা নাই। অলপ অলপ কৰি আছে, কি কয় ছ'চিয়েল মিডিয়াত দি আছে বুলি মই শুনিছোঁ। এতিয়া এই পঞ্চায়ত আসাম পঞ্চায়তটো কি আছে, কি আছে এইটো ইলেকশ্যন, এইটো আমাৰ ইণ্ডিয়া কনষ্টিটিউশ্যন আটাইতকৈ ডাঙৰ ল। ইয়াত 243A ইয়াত লিখা আছে। এইটো the superintendent direction and control of the preparation of electoral rolls for and the conduct of all elections to the panchayat shall be vested in the state election commission. State election commission. আৰু ইয়াত আকৌ লিখিছে section 114 not লিখিছে ইয়াত section 114 ইয়াত লিখিছে পঞ্চায়তৰ section 114 the superintendent's direction and control of the preparation of electoral roll for and the conduct of all elections to the panchayat shall be vested in the state election commission consisting etc. আৰু কি লিখিছে আকৌ আমি আকৌ এটা আকৌ লওঁ চাওঁ আমাৰ কনষ্টিটিউশ্যন কি লিখিছে। Under Article 243N, nothing in this part shall apply to the scheduled areas referred to in clause 1 and the tribal areas referred to in clause 2 of Article 244.